फ्रेंड्स आमी हठाते किय जनाय আহিব লগা হলো এয়া আপোনালোকক কমেডিয়া কাৰণ মোৰ হাগুমাৰ হঠাতে মানে কি হল ফেসাৰ উঠি গল তাৰ কাৰণে আমি একদম ভয়তে লৰালৰিকে একো মানে প্ৰিপাৰেচন নকৰাকে আহি গলো তাৰ পাছতে ইয়াতে দেখিছো এয়া সাউকচন কিমান বলিয়ে পৰি আছে একদম ইয়াতে বহুত আহি কেনে বহুত ঠাণ্ডা লাগিছে फ्रेंड्स আমি এতিয়া পাই গলো জনাই এতিয়া অলপমান খোজকাঢ়ি গৈছো ষ্টেচনলৈ তাৰপাছত অলপমান বৰষুণ দি আছে সেইকাৰণে গোটেই দেখাবলৈ অলপ অসুবিধা এয়া মোৰ হাগুমা এতিয়া অলপ ভাল পাইছে নহলে মাত চাত একদম স্পষ্ট হোৱাগে নাছিলে যেতিয়া আৰু একদম পৰিব নাপালে আৰু নাতিটোৱে ধৰিলে বোলে আমাৰ ল'ৰাটো এতিয়া অলপ ভাল পাইছে আৰু ভাল পাই কেনে এনেকৈ বহি আছে আৰু এয়া চাওক লাঙি উঠা মাছ গাঁৱত আহি কেনে কিমান যে লোকেল বস্তু খাব পাওঁ ইমান ভাল লাগে সেইকাৰণে ইয়াতে এইটো দেখা পাইছে কঠীয়া মোৰ এয়া 3 নম্বৰ বাজনীয়ে কঠীয়া তুলি আছে মই তুলিব টাইম নাপালোঁ কাৰণ মই অলপ ঘৰৰ কামত বিজি আছিলোঁ বাই ইমান লাজ কৰে কেমেৰা ওলাবলৈ একদম ওলাবই দিয়াই নাই অকল ইয়াৰ হাতটোৱে ওলাব দিছে ভাল লাগিছে Oh my god এইফালে চা গম পোৱা নাছিলে যে কেনেকৈ ৰুব লাগে পাছত বায়ে মোক শিকাই দিছে যে হাতটো পুৰা চিধাই সোমাই দিব লাগিব সেনেকৈ কৈছে পাছত মই তেনেকৈ ৰুইছোঁ বাৰু ফাৰ্ষ্ট টাইম মই ভালকৈ জনা নাছিলোঁ কাৰণে এনেকৈ ৰুইছিলোঁ কিমান ভাল লাগিছে পথাৰত সঁচাকৈ ক'ব নোৱাৰোঁ মানে সেইটো সময়ত কিমান যে ভাল লাগে চবৰে ফূৰ্তি লাগে মানুহৰ আৰু জুম হ'লে আৰু বেছি ভাল লাগিলে হয় ল'ৰা ৰুই আছে চাওকচোন এবাৰ দেখাই দিয়কচোন কেমেৰা আমাৰ ইয়াতে ধান খুব ভাল হয় সেইকাৰণে অলপ হেৰেঙাকৈ ৰুব লাগে বোলে তেতিয়া মানে হেৰেঙাকৈ ৰুলে এজোপাটোতে বহুত ডাঙৰ ডাঙৰ হৈ যায়গৈ বোলে পাছত সেইকাৰণে বায়ে হেৰেঙাকৈ ৰুই আছে বহুত ভাল লাগিছে এইফালে চাওকচোন এইফালে একদম পানী এনেকৈ বৈ আছে এইফালে দলং আছে তাতে গা ধুব পাৰিব চব ফেচিলিটি আছে এইফালে কিছুমানৰ ৰুই ডাঙৰ হ'ল আৰু এইফালে হৈছে আৰু এইফালে বাহঁতৰ ৰুই আছে আৰু ৰুম সেইটো শেষ কৰি কেনে আমি সকলোৱে যাম আৰু যাম এতিয়া বাইকত নাযাওঁ বাৰ লগত আমি চবেই যাম নেকি এনেকৈ ভাবিছোঁ অকলে যাম এইটো দেখা পাইছে লোকেল মাছ 1 কেজিতে 1 কেজি ইয়াত 100 টকা লয় সেইকাৰণে 1 কেজি ল'লোঁ আৰু বেছি লোৱা নাই কাৰণে
মানে মাছ মাৰিয়ে আছে বাহঁতে ইমান পায় এদিনতে বহুত পায় সেই গোটেইকেইটা মিলাই কেনে শুকাই কেনে লৈ যাম আৰু ঘৰত গুৱাহাটীত সেইকাৰণে বেছি নল'লোঁ আৰু সেইটো চাওক লোকেল মাছ মোৰ জাজনী এতিয়া চালনীৰ পৰা মাৰি লৈ আনিছে আমাৰ জাকৈ ইউজ নহয় সেইকাৰণে চালনীৰ পৰা মাৰে একে জাতিৰে মাছ আহিছে একদম এইকেইদিন পূৰা মাছে মাছ খায়ে আছোঁ আমি এনেকুৱা মাছ খালৈ ভৰ্তি পাইছে বোলে দুটাকে কিছুমানে এটাকে গোটেই ঘৰৰ মানুহে গৈছে আৰু এইটো শালিকাজনী মানে গছৰ পৰা পৰি গৈছিলে বোলে তাৰপিছতে আমাৰ ল'ৰাটোৱে উঠাই কেনে আৰু ইয়াক পুহিছে এতিয়া মানুহৰ লগতে থাকে এইটো আমাৰ ডাঙৰ বায়ে আনিছিলে ডাঙৰ বায়ে ধৰি অনা মাছ ইমান মাছ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আজিলৈকে সৰুৰ পৰা মানে আজি ফাৰ্ষ্ট দেখিছোঁ ক'বলৈ সৰুৰ পৰা দেখাগৈ আজি এজনী আমাৰ 3 নম্বৰ বা আৰু দাদা কেমেৰা ওলাবলৈ বহুত লাজ কৰে হ'লেও দেখুৱালে লাষ্টত